তো হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মন্টু ৰাইড ব্লগ। তো আজি বহুত দিনৰ মূৰত আপোনালোকক ব্লগ দিছোঁ, তো বেয়া নাপাব। তো ফাইনেলি আমি গৈ আছোঁ মানে বোকাখাটৰ পৰা গোলাঘাট। তো গোলাঘাটত মানে কি ইণ্ডিয়ান আৰ্মিৰ কাৰণে ডমিচাইল চাৰ্টিফিকেট লাগে, সেইটো কাৰণে গৈ আছোঁ। খগেন আৰু মই, খগেন আছে। তো কি হ'ব আৰু আপোনালোকে ব্লগটো একদম পূৰা এণ্ডলৈকে চাই থাকক। তো ধামাকা হ'বলৈ গৈ আছে, তো লগত গৈ আছে মোৰ ইয়াত। তো গাইজ ফাইনেলি আমি মানে পেট্ৰল চেট্ৰল ভৰাই লৈছোঁ, কাৰণ পেট্ৰলেই মেইন ন, য'ত যাব লাগে দূৰত। আপোনাৰ 300 টকা ভৰাই দিছোঁ। হৈ আছে কিমান 97.2 1 লিটাৰ का पेट्रोल। और TVS RTR 160 BS6 এতিয়া দেখিছে ইউটিউবৰ চিম্বল মনটো মানে ইয়াত আৰু লগাবলৈ অলপ বাকী আছে। তো এই যোৱা মানে তাৰ যিটো আগৰ ভিডিঅ'টোত ইমান মৰম দিছে, মোৰ কাৰণে বহুত মৰম। তো নেক্সট ব্লগতো আপোনালোকে মোক মৰম দিব বুলি মোৰ বিশ্বাস আছে। তো নিশ্চয় ভিডিঅ'টো একদম পূৰা এণ্ডলৈকে চাওক। তো বোকাখাট টু গোলাঘাট জাৰ্ণি, তো কি হয় কি কথা সকলো ব্লগৰ মাজত গম পাব। তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। তো গাইজ বৰ্তমান আহি থাকোঁতে মানে বৰষুণে পাই গ'ল, তো অলপ ৰখি আছে ইয়াত। মিষ্টাৰ খগেনে মানে পূৰা ৰেইনকোট লগাই লৈছে, তাতে বৰষুণত বস্তু একো মানে হানি নহয়। সেইদিনাখন থাৰ্ড গ্ৰেডৰ এক্সাম দিব যাওঁতে পূৰা ভিজি গ'লোঁ, গোটেই একদম মানে এডমিট চব, খালী নাম্বাৰটো আছিলে সেইটো কাৰণে বাচিলোঁ। তো অলপ মানে ৰখি লৈছোঁ, পূৰা বৰষুণ দি আছে, দবা বৰষুণ দি আছে। তো অলপ মানে ৰৈ দিছোঁ আৰু, নহ'লে গোটেই তিতি যাম না, লং পেণ্ট চং পেণ্ট গোটেই তিতি যাম। সেইটো কাৰণে অলপ বাইকত জাৰ্ণি কৰিবলৈ অলপ দিগদাৰ বৰষুণৰ টাইমত, মানে গাড়ীত হ'লে ভাল আৰু। তো ইয়াতো এতিয়া ভিজিয়ে যাম নেকি তাৰো। টাইম 11:18। তো গাইজ ফাইনেলি আমি গোলাঘাট কি অফিচ বুলি কয় এইটো, কোৰ্টত আহি পাই গ'লোঁ ফাইনেলি। খগেন আৰু মই 11:16 বাজি গ'ল, যেনে তেনে আহি পাইছোঁ। বহুত কষ্টৰ মাজত আপোনালোকে চাই থাকোঁ, এনেলৈকে বহুত কষ্ট কি ক'ম আৰু। আধা ৰাস্তাত বৰষুণ, আধা ৰাস্তাত ৰ'দ, কি ক'ম আৰু। তো বেগৰ ট্ৰেইনো বেয়া হৈ গ'লে এটা ভাল কৰিব লাগিব। তো ইয়াতে আছে আমাৰ মানে যিটো কি বুলি কয় ডমিচাইল যিটো চাৰ্টিফিকেট উলিয়াই আনে, দুদিনমান লাগিব, এদিনত নহ'ব, দুদিনমান লাগিব। জানো আহি কেনেকুৱা লাগিছে, ভাগৰ লাগিছে, দুদিনমান লাগিছে। তো ৰাস্তাটো ভুল হৈ গৈছিলে আমাৰ অলপ, আহিয়ে থাকোঁ হ'লেও আমাৰ অলপ ভুল হৈ গৈছিলে। তো যিয়ে নহওক এটা কামবোৰ আৰম্ভ কৰোঁ। তো সেইটো ভাল কৰি ভিডিঅ'টো আপোনালোকে চাই থাকক বলক। আমাৰ বসন্তী ইয়াতে ৰখাই দিছোঁ, পূৰা এণ্ডেল চেণ্ডেল লক চক মাৰি থৈ দিছোঁ। মুঠতে এতিয়া হেলমেট দুটা মানে হাতত লৈ ল'ম আৰু বেগটো ল'ম। তো ইয়াতে থাকিব এইখন, দেখিছা। তো বহুত কষ্টৰ মাজত আমাক কঢ়িয়াই আনিছে দুজনক। এয়া হ'ল মোৰ নাম্বাৰ প্লেট, তো ইয়াতে আছে। তো গাড়ী কি যাম, মাই গড, কি ক'ম আৰু। বসন্তী ইয়াত থৈ দিলোঁ, ইয়াত দেখিছে মনটো, এই ইউটিউবৰ চিম্বল। তো মানে ক'ব পাৰিম আৰু চুৰটো লৈ গ'লোঁ যাতে ইয়াত থৈ গৈছোঁ। তো গাইজ ফাইনেলি আমাৰ মানে কাগজ পত্ৰ এই ডমিচাইলৰ কাৰণে চব ফৰ্ম চলম এপ্লিকেশ্যন সেইবোৰ চব হৈ গ'ল। এতিয়া মানে জমা দিয়া আছে, আমাক 4টা বজালৈকে ৰখিবলৈ কৈছে নে কি খগেন, নে কি 4টা বজালৈ ৰখিব লাগিব। এতিয়া উপায় নাই, বোকাখাটলৈ ইয়াৰ পৰা কমেও 36 কিলোমিটাৰ আছে। তো কি ক'ব আৰু, উপায় নাই, ৰখিব লাগিব। তো ৰখি মেলি লৈ যাব লাগিব। তো অলপ বৰষুণো আহিব নিচিনা লাগিছে, কি হয় কি কথা। বৰষুণ আহিলে বাৰু চেফটি হ'ব, নাই প্ৰব্লেম। তো আমি বাইকখন জেগালৈকে আহিলোঁ, ইয়াত গামোচা এখন আছিলে, গামোচাখন মানে অঁতাব আহিলোঁ, কাৰণ তিতি যাব ন, সেইটো কাৰণে। বহুত গাড়ী মটৰ বহুত আৱাজ, এইফালে ধুমুহা আহি আছে।
কি আল্টিমেট বাইকখন যদি গছৰ ডাল চাল পৰে পাহাৰলৈকে উপায় নাই। ভিতৰত ৰাখিম বুলি কৈছিলোঁ, নাৰাখোঁ আৰু এইফালে ধুমুহা আহিছে চাওক। আমাৰ খগেনে অলপ মানে চাই আছে এইফালে। তো গাড়ী মটৰ বহুত গোলাঘাটত, তো ৰাস্তাও বহুত। আপোনালোকক এটা কথা কওঁ, যদি আপোনালোকে ডমিচেল বনাব খোজে তেতিয়া মই আৰু এটা এক্সট্ৰাকৈ ভিডিঅ' এটা বনাই দি দিম, মানে ডমিচেলৰ বিষয়ে কি লাগিব কি কথা। তো আমাৰ এটা 3 দিনমান গোলাঘাটলৈ আহিব লাগিব। গোলাঘাট মানে কি, আমি এটা এপ্লিকেশ্যন এইবোৰ জমা দিলোঁ ন, জমা দিয়াৰ পাছত আমাক এখন ৰিচিপ্ট দিব, যিটো 4টা বজালৈ ৰখিবলৈ কৈছে। আমাক মানে ৰিচিপ্টটো দি ল'ব, 4টা বজালৈকে ৰখি আমি ৰিচিপ্টখন লৈ গৈ আকৌ বোকাখাত যিটো চাৰ্কুলাৰ অফিচ আছে তাত জমা দিবগৈ লাগিব। তাত জমা দি মেলি তাৰ পৰা মানে ফাইনটো কৰি মেলি আকৌ তাৰপৰা ৰিটাৰ্ণ আনিব লাগিব, আনি ইয়াত জমা দি দিব লাগিব। তাৰপিছতেহে মানে ডমিচেলখন পোৱা যাব। তো এখন ডমিচেল বনাবলৈ গ'লে কেইটকামান পইচা লাগিব, খৰচ হ'ব। তো সেই বুলি আপোনালোকে নবনাকৈ নাথাকিব, বনাই লওক। এইটো লাইফ টাইমৰ, মই মেমজনী সুধিলোঁ মানে লাইফ টাইমৰ বুলি কাৰণে কৈছে। লাইফ টাইম মই সুধিলোঁ, মোৰ এখন বনোৱা আছে অলৰেডি আছাম ৰাইফলছৰ কাৰণে বনাইছিলোঁ। তো মেমক সুধিলোঁ মানে এই কৈছে কি অলৰেডি মানে লাইফ টাইমৰ কাৰণে বুলি কৈছে। তো মোৰ মনত বহুত ভাল লাগিল, কাৰণ মই আগতীয়াকৈ বনাই থলোঁ ন, সেইটো কাৰণে। তো ইয়াত দেখিছে বহুত গাড়ী মটৰ, কি ভিৰ, মাই গড। বোলে ধুমুহা আহিব নিচিনা লাগিছে। খগেনৰ চিন্তা ইয়াত দেখিছেনে কেনেকুৱা চিন্তা হৈ আছে। অ' মাই গড। ব্লগটো অলপ দীঘল হ'ব পাৰে, আপোনালোকে বেয়া নাপাব। বেক যাওঁতে আকৌ কি মজা দেখুৱাম, তো আপোনালোকে চাই থাকক নে কি খগেন। তো খগেনৰ বহুত চিন্তা, কাৰণ ধুমুহা বতাহ আহি যাব পাৰে। তো গেৰাণ্টি দিব নোৱাৰি, ভৰসা নাই। তো মোৰ বাইকখনলৈ চিন্তা, কাৰণ গছৰ ডাল চাল যদি পৰে বাহাৰ মে গেয়া। দেখিছে গছৰ ডাল আছে এইফালে। তো অলপ খানা খোৱাও দেখুৱাম বুলি ভাবিছোঁ, আপোনালোকে চাব। সেইকাৰণে অলপ ভিতৰুৱা হোটেলত মানে ভাত খাব আহিলোঁ। খগেন বিন্দাছ পূৰা কি খাচী মাংস নেকি, খাচী মাংস পূৰা দি আছে। কেনে খগেন, মজা না? এই মানে মোৰতো ওপৰলৈ কৰা নাই, পূৰা দি আছে। দি দিয়ক। তো গাইজ বম ভোক লাগিছে, মানে খাই লওঁ, তাৰপিছত দেখা যাব আৰু কি হ'ব। তো গাইজ আপোনালোকে যদি ক'ৰবাত আহে তো 1:30 মানত মানে অল টোটেল আৰু হাঁহ ছাগলী যি মানে খাচী যি খায় আৰু ক'লে এভৰিথিং পাই যাব। তো অলপ পাছত মানে হোটেলৰ এড্ৰেছটো দি আছোঁ। খাই লওঁ, গৰম ভোক লাগে। আমি ভাত চাত খাই একদম পূৰা ওলাই দিছোঁ আৰু খগেন পূৰা ফিটিং এনেকুৱাত দবাই খাইছোঁ না, ভোক লাগিছে ন নে কি খগেন? ইয়াত আমাৰ বসন্তীত পূৰা একদম ফুল ৰেডি। হা তো দেখিছে। তো ফেচটো চাওক ভাত খোৱাৰ পাছত কেনেকুৱা, বেয়া দবাই দিছোঁ একদম, নক'ব আৰু। ভোক লাগিছে, উপায় নাই, খাব লাগিব, বেলেগে বেয়া পালেও পাওক। সেইটো বেগটো ল। তোৰ ভাত চাত খাই ৰেডি, ইয়াৰ পৰা ওলাই দিওঁ এতিয়া। ডাইৰেক্ট আকৌ এতিয়া 4টা বজাত দিয়া কথা আছে, তাত যাম। চব বোকাখাটৰ ল'ৰা এইকেইটা, চব বোকাখাটৰ ল'ৰা। বেক চাইড চাওক না গাইজ, কিমান মানুহ ভিৰ হৈ আছে।